হলে এই মানুহ পাবহিয়ে হ'ল। এই হ'ল আপুনি বহক গৈছোন। তুমি আহিলা? আহিলো। হলে মোৰ কামটো এই ভিতৰলৈকে যোৱাচোন। ঠিক আছে। জয়া তোমালোক আহা আহা। এই ইয়াতে বহা। তোমালোক আমাৰ এখেতৰ ওচৰলৈকে আহিছিলা? এওঁ কিবা এটা চোৱাই মোক লগ ধৰি লৈ আহিছে। এওঁ কাৰ ঘৰৰনো? তেলেকা গাঁওবুঢ়াৰ মাজুজনী বোৱাৰী। আই ঐ দেখি মানুহজনে মনটো বৰ মাৰি আছে। কিবা হৈছে নেকি? কি হব, ঘৰখনৰ অশান্তি। মানুহটো ভাল নহয়, চুভা মানে। হয় দে, এই মতা মানুহৰ যে কি হ'ল। মই ঘৰৰ পৰা কেনিও নোলাওঁৱে। এই মানুহটোৱে কি কৰেনো? বাগানলৈ যাওঁ বুলি কৈ বাগানৰ কাষত কোনোবা ঘৰত দিনটো বহি থাকে, কেতিয়াবা ৰাতিও থাকে। হয় দে, মানুহজনী বৰ দুখ হৈছে। কাণত ডিঙিত একোৱেই নাই। বিয়াত সপোনো দিছিল, সোণাৰী খুৱাবলৈ লাগে বুলি কৈ একোৱে নানিলে। এইসোপা বেচিলেগৈ। নহলে বাগানৰ কাষত কোনোবা বাৰী এজনী আছে নহয়, তাই কিনিলেগৈ চাগে। জানো কি কৰিলে, মই সুধিলে কাজিয়াহে কৰে। এই শাহু শহুৰ আছে নহয় হবলা? শহুৰ ঢুকাল, শাহু আছে, পুতেকৰ ফুলীয়া। এই মানুহটোৱে মাৰপিটো কৰে। ইচ ৰাম, বৰ কষ্টত খাইছে ভাত। তাকেহে মই বোলো মোৰ লগত ওলাবি, সৰবজানৰ ঘৰলৈ লৈ যাম, চব ঠিক কৰি দিব। এ হ'ব হ'ব হ'ব, ইমানতে ইয়াত পালাহি যেতিয়া চব ঠিক কৰি দিব। বাৰু তোমালোক বহাচোন, মই এই হ'ল নে নাই খবৰ এটা কৰি আহো। আহা 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 বহা। এই ইয়াতে বহা। তোমালোক বহা, এই মই ভিতৰত লাগোগৈ, চোৱা চিতা কৰোৱা। কোৱাচোন তোমালোকৰ কেনেকুৱা দৰকাৰ? থোৱা হ'ব প্লিজ। এই অকমান চোৱা চিতা কৰিব লাগে। মই দেখিয়ে গম পাইছো, ঘৰুৱা শান্তি। কব নালাগে, সেই মই কম। সেই মানুহটোৱে ঘৰত কাজিয়া কৰে, এই দিনে ৰাতিয়ে অশান্তি। হয় হয়। সেই মাজে মাজে ৰাতি ঘৰলৈও নাহে। হয় হয়। শাহু আছে, সেই পুতেকৰ ফালে মাত মাতে। হয় হয়। সেই মাজে মাজে তোমাক মাৰপিটো কৰে। ঠিকেই ধৰিছে, কৰে কৰে। এই বুজিলো। এই পিছে এতিয়া মই কি কৰিব লাগে? ঘৰখনৰ যাতে শান্তি হয়, মানুহটো ঘৰত থকা হয়, তাৰে কিবা এটা কৰি দিয়ক। হ'ব হ'ব, চব ঠিক হৈ যাব। এই সি ঘৰতে থাকিব, সেই তোমাৰ কথা মতে সেই উদ্বহ কৰিব। তাকেহে কৰিব লাগে নে মণি? এই খৰচা আছে, যি খৰচা লাগে ভৰিম। তোৰ হাতত পইচা আছে জানো? মোৰ ঘৰৰ পৰা অনা সোণৰ ৰকেট এটা আছে, তাকেই দিম। হ'ব হ'ব, এই তাকে কৰিলেই হ'ব। এই আৰু পিছে বস্তু দুটামান লাগিব। কি বস্তু? এই কম এই আগতে লকেটটো দি যাবা, এই তাৰ পাছত বস্তুকেইটাৰ কথা কম। এদিন আহিব লাগিব। আহিব লাগিব। লকেটটো লৈ আহিছো, আজিয়ে দি থৈ যাওঁ, বস্তুকেইটা আকৌ পাছত আনিম। সেইটো কৰিলেতো আৰু ভাল কথা।
বস্তুকেইটা কি লাগিব এই পানী তলৰ শুকান মাটি শুকান জেওৰা খুঁটিৰ ৰস এই ইমান কণমান হ'লেই হ'ব এই জোকৰ ৰাজহাঁহ আৰু এই নীলাজী বনৰ মেল খোৱা পাত এখিলা আটাইকেইটা গোটাই লৈ আহিবা এই কাম চিজিল হৈ যাব হ'ব হ'ব আমি এতিয়া যাওঁ ব'ল যাওঁ আমি এতিয়া গৈ থাকো যোৱা যোৱা সোনকালে আহিবা আহিম বাৰু ক'ত পাবি তোৰ সোণৰ লকেটটো এনেই গ'ল যেন পাওঁ